আপোনালোক সকলোকে পুনৰ মই মোৰ চেনেল প্ৰিয়ংকা কিচেনলৈ স্বাগতম জনাইছোঁ। আগৰ দৰে খুব সহজে বনাব পৰা এটা খুব সুন্দৰ ৰেচিপি আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে ৰাজমা মছলা। আপোনালোকৰ যদি মোৰ ৰেচিপিসমূহ ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহোঁ মই মোৰ ৰেচিপিটোৰ মাজলৈ। ৰাজমাখিনি মই গোটেই ৰাতি তিয়াই ৰাখিছোঁ ৰাতিপুৱা বনাবৰ কাৰণে। যদি আপোনালোকে ৰাতি তিয়াব পাহৰি যায় তেনেহ'লে ৰাতিপুৱা 5 ঘণ্টা নহ'লে 6 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিব। তাৰ পাছত প্ৰেছাৰ কুকাৰত 5 কাপমান পানী দি ৰাজমাখিনি দি ল'ব। ৰাজমাখিনি দিয়াৰ পাছত এটা ডালচেনি, 2টা ইলাচি আৰু 1 কিলা তেজপাত লগতে নিজৰ পৰিমাণ অনুসাৰে অলপমান নিমখ দি ল'ব। ৰাজমাখিনি ভালদৰে সিজিবলৈ 5টামান চিটি দিয়াই ল'ব আৰু কুকাৰটো ঠাণ্ডা হ'বলৈ আপোনালোকে 10-20 মিনিটমান ৰাখি দিব। কুকাৰটো ঠাণ্ডা হোৱাৰ পাছত দেখিছেই আমাৰ ৰাজমাখিনি কিমান ধুনীয়াকৈ সিজি গৈছে। ৰাজমাখিনি এটা ফুটা লগা খৰাহিত ভালদৰে টুকি ল'ব। এতিয়া আমি মছলাখিনি কেনেদৰে প্ৰস্তুত কৰিম চাওঁ। মছলাৰ কাৰণে আমাক লাগিব এচামুচ জিৰা, আদা ৰচুনৰ পেষ্ট, বিলাহী আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ। বিলাহী আৰু পিঁয়াজখিনি ভালদৰে কাটি ল'ব। তাৰ পাছত কেৰাহীত অলপমান তেল দিব। তেলখিনি গৰম হোৱাৰ পাছতে জিৰা এচামুচ দিব। জিৰাখিনি মই অলপমান গৰম কৰি লৈছোঁ। তাৰ পাছত কাটি থোৱা পিঁয়াজখিনি দিব। পিঁয়াজখিনি ভালদৰে লৰাই থাকিব। পিঁয়াজখিনি ৰঙা হোৱাৰ পাছতে আদা ৰচুনৰ পেষ্টটো দি দিব। আদা ৰচুনৰ পেষ্ট দিয়াৰ পাছত কাটি থোৱা বিলাহীখিনি দি দিব আৰু নিজৰ পৰিমাণ অনুসাৰে অলপমান নিমখ দি দিব। গেছটো আপোনালোকে একেবাৰে মিডিয়ামত ৰাখিব। বিলাহীখিনি সিজিছে নাই মাজে মাজে চাই থাকিব। আপোনালোকে দেখিছে বিলাহীখিনি খুব ধুনীয়াকৈ সিজি গৈছে। বিলাহীখিনি সিজাৰ পাছত ঠাণ্ডা হ'বলৈ অলপমান টাইমৰ কাৰণে মছলাখিনি থৈ দিব। এতিয়া আমি চাম ঠাণ্ডা হ'বলৈ দিয়া মছলাখিনি খুব ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। আমি সেয়েহে মিক্সিত পিহি ল'ম আৰু মিক্সিত পিহি আমি এটা বাটিত ভালদৰে উলিয়াই ল'ম। এতিয়া আহক আমি ৰাজমাখিনি আৰু মছলাখিনি কেনেদৰে এড কৰিম চাওঁ। কেৰাহীত তেলখিনি গৰম কৰি ল'ম। তেলখিনি গৰম হোৱাৰ পাছতে প্ৰথমে কাশ্মীৰ জলকীয়া পাউডাৰ এচামুচ দিম আৰু লগালগ মছলাৰ পেষ্টটো আমি ঢালি দিম। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব যাতে মছলাখিনি অলপো লাগি নাযায়। আপোনালোকে মছলাখিনি লৰাই থাকিব যাতে তেলত লাগি নাযায়। আৰু দেখিছে এটা খুব ধুনীয়া কালাৰ আহিছে। মছলাৰ ৰংটো অহাৰ পাছতে আপোনালোকে ৰাজমাখিনি ঢালি দিব আৰু তাত অলপমান নিমখ দি ল'ব নিজৰ পৰিমাণ অনুসাৰে। ভালদৰে লৰোৱাৰ পাছত আপোনালোকে অলপমান পানী দিব। গেছটো তেতিয়া মিডিয়ামত আনি ল'ব। আপোনালোকে দেখিছে খুব ধুনীয়াকৈ মোৰ ৰাজমা মছলাখিনি উতলি আহিছে আৰু এনেদৰে উতল অহাৰ পাছতে 5-10 মিনিটৰ পাছতে ৰাজমা মছলা ৰেডি।